বন্ধুবান্ধৱীসকল স্বাগতম জনাইছোঁ প্ৰগতি অসম ইউটিউব চেনেললৈ। আৰু আজি আমি যাব পাৰিছোঁ এখন মেলা, যিখন মেলা খুব বেছি ডাঙৰো নহয়, খুব বেছি ব্যয়বহুলো নহয় আৰু খুব বেছি হয়তো জনবহুলো নহ'ব, কিন্তু সেই মেলাখনে আমাক দেখুৱাব এক প্ৰেৰণা। গতিকে ব'লক আৰম্ভ কৰোঁ আমাৰ এই যাত্ৰা। জাষ্ট আমি পাই গ'লোহি আৰু মেলাখন পাই গ'লোহি। জাষ্ট সোমামেটীয়া মেলাখন, এইখন মেলা হৈ আছে, একেবাৰে সৰু মেলাখন আনি জাষ্ট সোমামেটীয়া। বন্ধুসকল, আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে কামপুৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বহাগী মেলা। আৰু এই মেলাখনত সকলোবিলাক আত্মসহায়ক গোট অংশগ্ৰহণ কৰিছে। খুব বেছি গোট নহয়, 6-5টা গোট অংশগ্ৰহণ কৰিছে। আৰু আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰত বিশ্বাস। উপস্থিত হৈছোঁ লখিমী গ্ৰাম্য সংগঠন আৰু লখিমী গ্ৰাম্য সংগঠনৰ সদস্যসকলক আমি সুধিব বিচাৰিছোঁ যে আপোনালোকে ইয়াত তিনিদিনীয়া, আজিতো শেষ দিন, এই তিনিদিনীয়া আপোনালোকে কেনেধৰণৰ ৰাইজক সঁহাৰি পাইছে আৰু এইবিলাক সকলোবিলাক বস্তু আপোনালোকে ঘৰত বনাই আনিছে, এতিয়া আপোনালোকে কেনেধৰণৰ পৰিকল্পনা লৈ পেলাই আপোনালোকে আগবাঢ়িছিলে? দিয়া হৈছে। ইয়াত আমাৰ 5টা গ্ৰাম্য সংগঠন আছে পঞ্চায়তৰ আণ্ডাৰত, চাংচাৰী পঞ্চায়তৰ আণ্ডাৰত। আমি ইয়াত সম্পূৰ্ণ থলুৱা বস্তু, হাতেৰে নিৰ্মিত বস্তু বনাইছোঁ। আৰু আমাৰ ইয়াত সম্পূৰ্ণ গোটৰ মানুহে সহযোগ কৰিছে। এই সকলো বস্তুবিলাক গোটৰ মানুহে দিছে, মানুহে নিজৰ হাতেৰে বনাইছে। আৰু আমাক বহুত সহায় সহযোগ কৰিছে মানুহবিলাকে, আহিছে ইয়াত বস্তু কিনিছে, আহিছে, ভাল লাগিছে। আমাৰ মহিলাসকলে এখন প্লেটফৰ্ম পাইছে। আপোনালোকে ধৰক এটা আত্মসহায়ক গোট হিচাপে নিজকে সংস্থাপিত হৈছে বুলি ভাবেনে নিজকে? আপোনালোক লাভান্বিত হৈছে? আগৰ তুলনাত বহুতখিনি লাভান্বিত। আমি ৰাইজক ঠিকে প্ৰেৰণা পাইছোঁ। হয়, আমি আগবাঢ়ি যোৱাত আমি অনুপ্ৰেৰণা ভালকৈ পাইছে। তাই আশা কৰোঁ আগন্তুক দিনত চাগে আপোনালোক আৰু ভালকৈ আগবাঢ়িব। ঠিক আছে, ধন্যবাদ। বহুতো আত্মসহায়ক গোট আছে, সকলোকে একেলগে সোধাটো সম্ভৱ নহয়, ভিডিঅ'টো দীঘলৈ যাব। সেইকাৰণে যিমান পাৰিছোঁ এজনকে সুধিবলৈ চেষ্টা কৰিছোঁ। গতিকে এটাই কওঁ যে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত, আত্মনিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত এই ভূমিকাটো বহুত অগ্ৰণী ভূমিকা। গতিকে এই ভূমিকাত আপোনালোকেও সমভাগী হওক আৰু প্ৰত্যেকটো কাম যিবিলাক আমাৰ ঘৰুৱা থলুৱা সকলোবিলাক সামগ্ৰী আপোনালোকে বনাবলৈ চেষ্টা কৰক। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।